তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ সকলোৱে? ভাল নিশ্চয়। তো আজি দিনে পোহৰে ওলাইছোঁ। দিনে পোহৰে নহয়, আচলতে এতিয়া সন্ধ্যা হ'ব হ'ল, 5টা বাজি গ'ল, কিন্তু এতিয়ালৈকে আন্ধাৰ হোৱাগৈ নাই। আজি ভাওনা কৰিবলৈ যাবলৈ ওলাইছোঁ আমি আঠখেলীয়া নামঘৰত, আঠখেলীয়া বৰ নামঘৰত। বৰ ভাল লাগে তাত ভাওনা কৰি পেলাই। মানুহ প্ৰায়বোৰ ভাওনাতে কম হয়, কিন্তু দুই এখন ভাওনাত বহুত হয় যদিও কিন্তু মানুহ সদায় পাবলৈ দিগদাৰ হয় অলপ। সদায় তাত ভাওনা হৈয়ে থাকে যে মইনাপুৰীয়া বৰ নামঘৰৰ নিচিনা। কিন্তু তথাপিতো আজি ভাওনাখন সোনকালে আৰম্ভ হ'ব বুলি ক'লে। তো আজি ভাওনা কৰিবলৈ যাবলৈ ওলাইছোঁ। নাটকখনৰ নাম হৈছে আমাৰ সাবিত্ৰী সত্যবান। তাৰপিছত আজি আমাৰ লগত থাকিব ব্ৰকলেন বয়, ৰাংগাহঁত, এনেকৈ ভালেমানকেইজন নপুৰণি অভিনেতা আছে। তো সিহঁতৰ লগত অভিনয় কৰি ভালেই লাগে। তো যাওঁ, আজি ভাওনা কৰিবলৈ যাওঁ। কি হয় কি নহয় ভাওনা ঘৰত বা গ্ৰীণ ৰুমত বা ভাওনা সৰু ক্লিপ দিবলৈ মই চেষ্টা কৰিম আপোনালোকক মনোৰঞ্জন দিবৰ বাবে। তো ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, অকণ আমনি নাপাব, সেইটো মই আপোনালোকক কথা দিছোঁ। ব'লক তেতিয়াহ'লে আজি ব্লগটো ষ্টাৰ্ট কৰোঁগৈ। তো ৰাইজসকল, আমি আহি আছোঁ। এয়া গুটিক লগত লৈ আহিছোঁ আজি। গুটি আহি আছোঁ দিয়াই নাই এতিয়ালৈকে। আজি কি চালোগৈ? আজি ৰঘুপতি চালোঁ, চবেই চাব। আজি ৰঘুপতি চালোঁ, চবেই চাব। ৰাইজসকল যোনে নাই চোৱা একদম মানে আপোনালোকে যদি সঁচাকৈ প্ৰকৃততে একদম অসমীয়া বুলি নিজকে ভাবে, তেতিয়াহ'লে ৰঘুপতি চাওক। কাৰণ ৰঘুপতিখন বহুত মানে যথেষ্ট ধুনীয়া চিনেমা হৈছে। হিন্দী চিনেমাকো ৰিপিট দিব পাৰিব, মানে কোনো চাউথৰ কপি নাই, কোনো হিন্দী কপি নাই। এখন একদম নিজস্বতা চিনেমা, নহয় জানো? মানে বিৰাট সুন্দৰ হৈছে। তো ৰাইজসকল, আমি গৈ আছোঁ আঠখেলীয়া। এতিয়া চাই থাকক। এয়া ৰাস্তা দেখিছে নহয় ৰাইজসকল, বৰষুণ বৰষুণ বৰষুণ। তাৰ মাজত আমি ৰেইনকোট পিন্ধিছে গুটিয়ে, মই নাই পিন্ধা। সেইবাবে আহি আছোঁ আৰু এতিয়া চাই থাকক ৰাইজসকল। তো আমি আহি পাই গ'লোহি আঠখেলীয়া নামঘৰ। এই আঠখেলীয়া নামঘৰৰ পৰিৱেশ চাওক কিমান সুন্দৰ। তাৰপিছত আজিও ভাওনাখন হ'ব এই নামঘৰ, মেইন নামঘৰ ভাগত, মানে নতুন নামঘৰ ভাগত। এয়া চাওক, যোনে যোনে আঠখেলীয়া নামঘৰলৈ আহি পোৱা নাই, আহিবলৈ মন যাব দেখিলেই পৰিৱেশ। এয়া আঠখেলীয়া নামঘৰ পুখুৰী, ইয়াতে আছে কাছ, বহুত পুৰণা পুৰণা কাছ আছে। তাৰপিছত এয়া চাওক আঠখেলীয়া নামঘৰ, ইয়াৰ ভিতৰত ভাওনা হ'ব। বৰ সুন্দৰ পৰিৱেশ। তাৰপিছত আমি এয়া পালোহি আৰু ভাৱৰীয়াবোৰ পাইছেহি। এতিয়া মেকআপ হ'ব, ভাওনা হ'ব, চাই থাকিব ৰাইজ। আজি সাবিত্ৰী আহি গ'ল। আজি মই ইন্দুমতী। সাবিত্ৰী আজি ধুনীয়া ছোৱালীজনী সাবিত্ৰী, ধুনীয়া ল'ৰা লগ পাইছোঁ, ভাল লাগিছে। আজি বহু দিনৰ মূৰত আকৌ লগ পাইছোঁ। আজি সাবিত্ৰী আৰু ইন্দুমতী শাহুৱেক বোৱাৰীয়েক তামাম মাৰিম আজি ইয়াক, আজি তামাম শাস্তি দিম। তো শাহু বোৱাৰীক খণ্ড চাই থাকক, নহয় জানো ৰাইজসকল? তো ৰাইজ আহি পাই গ'লোহি, মেকআপ ষ্টাৰ্ট হৈ গ'ল। তই কি কৰিছ? কি খাইছ? নুমলীগড়ৰ পৰা ইয়াত খাবলৈকে আহিলি নে? দুটাঙৰ পৰা তই ঘৰ কেইটাত পাবিগৈ? আঠখেলীয়াৰ পৰা কেইটা বজাত পাবিগৈ? এই নাপাওঁগৈ। তো বাকী এয়া ভাইৰেল বয়, ইউটিউবাৰ ব্ৰকলেন বয়। আজি কি চৰিত্ৰ তোমাৰ? ইন্দুমতী। অকণমান পৰ্যায়ত দিয়ে ইন্দুমতী। কি বঢ়িয়া বঢ়িয়া। আজি চিৰিয়াছলি কি কবি? আজি ৰাংগাই উগ্ৰহেন। ৰাইজসকল ভিডিঅ' দিম চাব। আৰু আমাৰ এতিয়া ভাইৰেল বয়, মানে সুন্দৰ যুৱকজন। আজি কি আছে মানে? ডাবুল খেপ। আজি বিষ্ণুৱে সত্যবানৰ অৱতাৰ ল'ব নি? আজি প্ৰথমে বিষ্ণু গৈ, তাৰপিছত সত্যবান। ডাবুল খেপ। ডাবুল হাজিৰা। তাৰপিছত আমাৰ এইখন ৱৰ্ল্ড কাপ হোৱা ফিল্ডখনৰ মালিকজন। দাদা ফিল্ডৰ মালিক আজি আহি পালেহি। ফিল্ডখন চফা কৰিছে নাই? পোক, এইখিনি পোক চব ইয়াত তলতে ভাওনা কৰিব লাগিব। আৰু বাকী ৰাইজসকল আমি মেকআপ ষ্টাৰ্ট কৰোঁ, চাই থাকিব। ৰাইজ মেকআপ ষ্টাৰ্ট কৰিলোঁ। তাৰ আগতে মই আমলানৰ মুখত অকণমান ৰং সানি দিলোঁ। আজি কিহৰ কাৰণে? ইন্দুমতী নহয়, কি বিষ্ণু ওলাই গৈছে আৰু, মানে যিটো লৈ থকা সদায় সেইটো কথা কৈ দিছোঁ। এই সাবিত্ৰী কোৱা কথা আছিলে আজি, যে মানে বিষ্ণু কোৱা মানুহ নাই কাৰণে আকৌ বিষ্ণু কৰি দিলে যেনিবা। যিটো লৈ থাকে মুখত ওলাই যায় আৰু, তাৰ মুখতো সেইখন সানি দিলোঁ। তাৰপিছত এয়া আমাৰ ৰাংগাৰ মেকআপ হৈ আছে। ৰাইজসকল দেখাই নাই ভালকৈ। তই ৱাচিং পোহে গান পিন্ধি চিচিং পোৱা নিচিনাহে লাগিছে তোৰ। তাৰপিছত মেকআপ কৰি আছে আমাৰ ল'ৰা গুটি।
ল'ৰা পেকেট ক'লে দীঘলা ছোৱালী পগলা তো কি অঁ দীঘলা কি হ'ল ছোৱালী পগলা নেকি দীঘলা ছোৱালী পগলা ছোৱালী পগলা নেকি তই তই ৰাজকল দিয়ক ময়ো মেকআপটো কৰি লওঁ মেকআপ কৰি আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছোঁ কি কথা চাই থাকিব কমেণ্ট কৰিব তো ৰাইজ কমপ্লিট ওলামগৈ আৰু এতিয়াও ৰেডি হৈছোঁ তাৰপিছত মই ৰেডি হৈ গ'লোঁ মোৰ আজি কষ্টিউম এয়া তাৰপিছত আমাৰ এয়া আজি ব্ৰকলেন বয় ৰাংগা ওলাইছোঁ আৰু এয়া আজি উগ্ৰহেন জাৰি পেলাব আজি মই ইন্দুমতী ভাল কৰে অভিনয় এনেও ল'ৰাটো ভাল খালি কৰাইছ অলপ হয় হয় কৰাইছ মানে তই কেইটকানো কৈ দে নাই ৰাইজ দিন বেয়া চলিছে বৰ বেয়া দিন ভাওনা নাই কাৰণে নি নাই নাই ল' প্ৰেছাৰ কিহৰ কাৰণে এই টোপনি খতি তই হেৰি খাই থাক গাহৰি খাই থাক হয়নে পাৰ খাব লাগিব পাৰ তাৰপিছত ৰাইজসকলে আমাৰ লগত আজি গুটি আহিছিলে গুটিকে আপোনালোকক দেখুৱাই নাই নহয় গুটি আহিলা তুমি চেনেলটো প্ৰমোশ্যন কৰি দিয়ক এইটো আমাৰ লগত আমাৰ ভাইটি আহিছে মোৰ গুটি তাৰ চেনেলটো ভিউজ একেবাৰে কমি গৈছে dergaon বয় ছাবস্ক্ৰাইব কৰি দিব ৰাইজ চাব ৰাইজসকল মৰম দিব তাক বৰ ধুনীয়া আজি উগ্ৰহেনৰ ভিডিঅ' দিবনে আজি মোৰ মানে ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত উগ্ৰহেনৰ ভিডিঅ' দিব ৰাংগা উগ্ৰহেনৰ আপোনালোকে অকণো স্কিপ নকৰাকৈ চাব অকল ছাবস্ক্ৰাইব গ'ল আৰু এতিয়াও যদি ভিউজ চাব ৰাইজসকল আমাৰ ভিডিঅ'বোৰ মৰম দিব আপোনালোকে ফাৰ্ষ্ট চিন হৈ যোৱাৰ পিছত আমাৰ হাবিত্ৰী আহি গ'ল আজি এইজনী ধুনীয়া ছোৱালীজনী তাৰপিছত আমাৰ ইয়াত ৰুমুটেন কি কৰিছিলি এতিয়া ক একো নাই একো কি কৰিছিলি এতিয়া ক একো নাই আপোনালোকে যাক ঠাণ্ডা মুণ্ডা ব্ৰকলেন বয় বুলি ভাবি থাকে এইটো মস্ত পেট খুলি আছে আৰু বাকী ৰাইজসকলে আমাৰ মাজত ভাওনা চাবলৈ আহিছে আমাৰ বন্ধু আৰু ইটো
ওচৰতে ভাওনা চাবলৈ আহিলোঁ দাদু চেনেল আজি প্ৰথম উঠিলোঁ নেকি আমালৈ খাবলৈ কি আহিছে খাবলৈ একো নাই বাকী এটা পেট দেখিছেনে এটা পেট নহয় ঠিক আছে ৰাইজসকল মই চিন কৰিব হ'ল যাওঁ তো ৰাইজসকল ভাওনা এদাই হ'ল এতিয়া ঘৰমুৱা হ'বলৈ লৈছোঁ তাৰপিছত লাষ্টৰ অংকৰ কাৰণে অকণমান দেৰি ৰৈ দিব লগা হৈছে আৰু তাৰপিছত আমাৰ ইয়াৰ পেট পূজা কৰি আহিলে ৰাংগা দেখাই নাই তাৰপিছত তুমি যোৱাগৈ নেকি ইয়াত ঘৰলৈ যাবলৈ আজৰি মানুহ ওলাইছে মই ওলাইছোঁ মানে মই মানুহ হিচাপে ওলাইছোঁ বাকী গৰুকেইটা নাই ওলাই এইটো কোলাটো দেখা নাছিলে আজি কোলা অৱস্থা কি হ'ল কৰি দিওঁ আজি মানে কি হ'ল সত্যবান আছিলে আপোনাৰ শেষৰ চিনটোত মানে চকুত মাৰিছে আপোনাৰ নোম ছিঙিছে এইবোৰ দান্দিছে মানে ভাল দিছে কোনে কৈছে কোনে কৈছে এইবোৰ কৰ্মকাণ্ড কাৰ এইটো মানুহ ইয়াৰ লগত মই যিটো দেখি ভাও নাগাওঁ মই কৈ দিলোঁ আৰু নেদেখে তই কিমান দেৰিৰ পৰা কিমান দেৰিলৈকে ৰৈ আছ পইচাৰ কাৰণে ঘৰ নাযাওঁ কেলে ঘৰ নাযাওঁ কেলে তো বাকী ৰাইজসকল ভাওনা এৰাই হ'ল এতিয়া আমি ঘৰমুৱা যাবলৈ লৈছোঁ মানে আন্ধাৰ সেইটো কাৰণে ভিডিঅ'টো ভালকৈ হোৱা নাই তো দিয়ক ভিডিঅ'টো চাই কেনেকুৱা পালে কি কথা সকলো কমেণ্টত জনাব আজিলৈ বাই বাই আৰু নেক্সট ব্লগলৈ আপোনালোকে অপেক্ষা কৰক